ৰঞ্জন দৈমাৰী কাৰাগাৰত আছে মানুহবিলাকে কৈ আছে ৰাজনীতিক ভাষণ দি আছে যে ৰঞ্জন দৈমাৰী চুক্তি হোৱাৰ পিছতো কিয় জেলত গ'ল ইয়াত প্ৰমোদ বড়ো চক্ৰান্ত আছে নাই বা ইউ পি পিলৰ চক্ৰান্ত আছে নাই বা কাৰোবাৰ NDP প্ৰগ্ৰেছিভ লিডাৰবিলাকৰ চক্ৰান্ত আছে নাই এইটো মিছা কথা কিয় মিছা কথা হাগ্ৰামায়ে ওলাব নোৱাৰে ৰঞ্জন দৈমাৰী জেলৰ পৰা আনিব নোৱাৰে ৰঞ্জন দৈমাৰীক কোনো চন্দন ব্ৰহ্ম প্ৰমীলা ৰাণী মিনিষ্টাৰ হ'লেও তেওঁক জেলৰ পৰা আনিব নোৱাৰে আজি প্ৰমোদ বড়ো বিটিআৰত চিফ হৈছে তেওঁৱে ৰঞ্জন দৈমাৰী জেলৰ পৰা আনিব নোৱাৰে আজি গোবিন্দ বসুমতাৰী প্ৰগ্ৰেছিভ NDP প্ৰেচিডেণ্ট আছিলে এতিয়া ডেপুটি চিফ হৈ গ'ল তথাপি তেওঁ জেলৰ পৰা আনিব নোৱাৰে কালি ক'ব পাৰিব ৰাজনীতিকভাৱে যে ৰঞ্জন দৈমাৰী কেছটো ৰিলেক্সেশ্যন দিয়ক আৰু যদি পাৰিলে ৰাজনীতিকভাৱে তেওঁক জেলৰ পৰা ওলাই আনক কিন্তু জাষ্ট দাবীহে কৰিব পাৰিব কিন্তু জেলৰ পৰা আনিব নোৱাৰে জেলত যদি আনিব লাগে সেইটো সম্পূৰ্ণ আইন যদি আনিব পাৰে আইনে আনিব যদি আনিব নোৱাৰে আইনে এইটো আনিব এইটো হ'ল আইনৰ কথা ইয়াত কোনো কাৰো ওপৰত দোষ জাপি দিয়াৰ কোনো ইয়াত দৰকাৰ নাই বৰ্তমান বিটিআৰৰ চিফ সেইদিনা আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ লোক ত্ৰিপুৰাই কৈছে যে আপুনি ৰঞ্জন দৈমাৰী কেছটো ৰিলেক্সেশ্যন দিয়ক তেওঁক জেলৰ পৰা ওলাই আনক মই সেইকাৰণে আগত কৈছোঁ যে জাষ্ট অনুৰোধ কৰিব পাৰে দাবী কৰিব পাৰে কিন্তু জেলৰ পৰা ওলাব না নোলাব আইনৰ আফচোচ স্থিতি এতিয়াও যে ৰঞ্জন দৈমাৰী জেলৰ পৰা মুক্ত হ'ব এইটো আমাৰ স্থিতি কিন্তু আমি কোৱাৰ পিছতো যদি মুক্তি নহয় আমি কি কৰিম এইটোতো আইনৰ কথা আইনে যি কৰিব এইটোৱে কৰিব কিন্তু আমি দাবী থাকিব যে ৰঞ্জন দৈমাৰী যিকোনো মূল্যত যাতে মুক্তি হয় এইটো আমাৰ স্থিতি নিখিল বড়ো ছাত্ৰ 100% আশাবাদী আমি 100% আশাবাদী প্ৰমোদ বড়ো সংগ্ৰাম কৰি অহা এজন নেতা নিখিল বড়ো ছাত্ৰ সন্থাৰ তেওঁ 10 বছৰ প্ৰেচিডেণ্ট আছিল ইয়াত আগতো বহুত পদত থাকি তেওঁ এপছত থাকি আন্দোলন কৰিছিল ই এজন আন্দোলনকাৰী হিচাপে সংগ্ৰামী নেতা হিচাপে আমি 100% আশাবাদী তেওঁ ভালদৰে বিটিআৰ চলাব কিয়নো তেওঁ ভাষণত কৈ আছে কেতিয়াবা কৰ্মশালাত কৈছে আমাৰ ওপৰত কেতিয়াবা কৈছে ভাই ভাই হিচাপে কৈছে যে মই লিডাৰ হ'বলৈ অহা নাই মই ৰাজ্যক সেৱা কৰিবলৈ আহিছোঁ মই কাম কৰি যাম সেইকাৰণে আশাবাদী আৰু আশাবাদী হ'লে নহ'ব ৰাইজক মই অনুৰোধ কৰিব বিচাৰোঁ যে বিটিআৰত সকলো বাসিন্দা অসমীয়া হওক বেংগলী হওক মুছলিম হওক যিমান আমাৰ বাসিন্দা আছে ভাল লিডাৰৰ ওপৰত শাসন দায়িত্বভাৰ দিয়াটো উচিত এইটো দিয়াটো ভাল কিয়নো আমি ভাল নেতা এতিয়া পাইছে আমি আশাবাদী প্ৰমোদ বড়ো বিটিআৰ নেতৃত্ব দিবলৈ সুযোগটো দিওঁ এইটো আমাৰ অনুৰোধ 18 বছৰৰ পিছত আমি প্ৰমোদ বড়োৰ পৰা এতিয়া আমি দাবী কৰিম যে আপুনি প্ৰতিশ্ৰুতি দিয়া মৰমে আমি আশা কৰা মৰমে তেওঁ যাতে ভালদৰে বিটিআৰখন শাসন কৰে ইয়াত সকলো জাতি জনগোষ্ঠী যাতে একচেপ্ট কৰিব পাৰে নেতৃত্বটো একচেপ্ট কৰিব পাৰে কাৰণ যোৱা 17টা বছৰত আমি ইয়াত উন্নতি হ'ব পৰা নাই যদি উন্নতি হৈছে কেৱল লিডাৰবিলাকে উন্নতি হৈছে যদি উন্নতি হৈছে ঠিকাদাৰবিলাকে উন্নতি হৈছে কিন্তু ৰাইজে উন্নতি হোৱা নাই আপোনালোকে যদি বিশ্বাস নকৰে প্ৰমাণটো চাওক আজিও BTC হোৱাৰ পিছতো ইমান সংগ্ৰাম কৰাৰ পিছতো বড়ো মানুহ খৰি বিক্ৰী কৰি খাই আছে বড়ো মানুহ শাক পাচলি বিক্ৰী কৰি খাই আছে ইয়াৰ পৰা আমি প্ৰমাণ পাওঁ যে ইমান সংগ্ৰাম কৰাৰ পিছত BTC পাইছে তথাপি বড়ো মানুহে যদি বড়ো মানুহ উন্নতি হোৱা নাই বেলেগ মানুহটো উন্নতি নহ'ব সেইকাৰণে আমি আশাবাদী এইবাৰ চৰকাৰ সলনি হৈ আৰু BTCতকৈ বিটিআৰত বহুত ডিপাৰ্টমেণ্ট বাঢ়ি গ'ল বহুত আঁচনি দিবলৈ প্ৰতিশ্ৰুতি দিছে সেই হিচাপে বেছি উন্নতি হোৱাটো আমি আশাবাদী BTCত BPFত দুৰ্নীতিৰ ক্ষেত্ৰত প্ৰমোদ বড়োক কৈ আছে যে আমি তদন্ত কৰিম ইমান যে সম্পত্তি বনাইছে এই সম্পত্তি ক'ৰ পৰা আহিছে এটা তদন্ত কৰিম যেনে বিহাৰত লালু প্ৰসাদ যাদৱ শাসন শেষ হোৱাৰ পিছত নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হৈছিল NDA নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ নীতিশ কুমাৰে কিছুমান বিল্ডিং মাটি সম্পত্তিত চিজ কৰি পেলাই চৰকাৰৰ সম্পত্তি বুলি চৰকাৰত লৈ লৈছে চিজ কৰি পেলাই তদন্ত কৰি ঠিক তেনেদৰে আমিও কৰিম বা প্ৰমোদ বড়োক আমি অনুৰোধ কৰিম নিখিল বড়ো ছাত্ৰ আৰু আমি আশাবাদী প্ৰমোদ বড়ো এইটো কৰিব যে পেট্ৰল পাম্প
যে কিবা বিল্ডিং কিবা হস্পিটেল এইটো লিগেল না ইলিগেল ইলিগেলি যদি সম্পত্তি কামাই লৈছে চিজ কৰিব তদন্ত কৰাৰ পিছত এইটো চৰকাৰী সম্পত্তি হৈ যাব এই কামটো আমি কৰিব লাগিব তেতিয়াহে আমি ৰাইজক সুশাসন দিয়া বুলি আমি প্ৰমাণ দিব পাৰিম আৰু সেইটো আমি নিখিল বড়ো ছাত্ৰ নেতা হিচাপে প্ৰমোদ বড়োৰ ওপৰত আশা